জীৱনৰ পৰা পলোৱা সহজ, কিন্তু কঠিন হ'ল জীৱনৰ লগত যুদ্ধ কৰি জীয়াই থকা। প্ৰয়োজনত জীৱনক হাজাৰ বাৰ সলনি কৰিলেও জীৱনৰ কঠিনতম পৰিস্থিতিটো নিজৰ জীৱনৰ লক্ষ্য কেতিয়াও সলনি নকৰিবা। নিজকে আনতকৈ সৰু বুলি কেতিয়াও নাভাবিবা। আৰু জীৱনত নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ল'বা। আশা কৰিয়েই জীয়াই থাকা, কিন্তু আনৰ পৰা কেতিয়াও আশা নকৰিবা। আপোনাৰ মনটোক এক শক্তিশালী সঁজুলি হিচাপে ব্যৱহাৰ কৰক। ইয়াক ভাল চিন্তাৰে পূৰণ কৰক। চাব, আপোনাৰ জীৱন ভাললৈ সলনি হ'ব। সদায় ভাল চিন্তা, ভাল বুদ্ধি আৰু ভাল জ্ঞান লৈ সকলোকে সহায় কৰি যাওক। আনৰ ভালৰ কথা চিন্তা কৰক। আমি যিকোনো এটা ক্ষেত্ৰত আগুৱাই যোৱাৰ আগতেই আমাৰ মনলৈ আহে আনে কি ভাবিব। আনে কি ভাবিব সেই কথাটোকে লৈ ময়ো ভাবোঁ, আনে কি ভাবিব। আনে জানো আমাক সহায় কৰি আছে? আনৰ কথা ভাবিয়ে আমি ইটো নকৰোঁ, সিটো নকৰোঁ। ঘৰৰ মানুহেও ক'ব ইটো নকৰিবি, মানুহে এইটো ক'ব সিটো নকৰিবি, মানুহে এইটো ক'ব। আপোনাৰ জীৱনতো নিশ্চয় সেইটোৱেই হৈছে, নহয়নে? জীৱনত আগুৱাই যাওঁতে এটা কথা মনৰ পৰা নোহোৱা কৰি ল'বা, সেইটো হৈছে আনে কি ভাবিব। আমি হৈছোঁ মধ্যবিত্ত ঘৰৰ মানুহ। ওঠত এমুকুৰা হাঁহি, মনত হাজাৰটা দুখ। পকেট খালী, কিন্তু আশা বহুত, কাৰণ আমি মধ্যবিত্ত। যদিহে সময় ভালে থাকে, তেনেহ'লে আপুনি মানুহক নিশ্চয় সহায় কৰক। যদি আপোনাৰ লগত আছে আৰু যদি আপোনাৰ লগত নাই, তেনেহ'লে সময় বেয়া হ'লে কষ্ট কৰক, কষ্ট কৰি সহায় কৰক। এইটো নহয় যে আপোনাৰ পৰা ভালে থকাৰ সুযোগ লৈ আপোনাৰ পৰা সকলো কাঢ়ি লৈ যাব। আৰু 7টা কাম কেতিয়াও নকৰিব, তাত হেনো মহাপাপ হয়। কৰ্মৰ অবিহনে সম্পত্তি ৰাখা, বিবেক অবিহনে আনন্দ, মানৱতা অবিহনে বিজ্ঞান, চৰিত্ৰ অবিহনে জ্ঞান, আদৰ্শ অবিহনে ৰাজনীতি, নৈতিকতা অবিহনে বাণিজ্য, ত্যাগৰ অবিহনে উপাসনা। নমস্কাৰ। ভাল লাগিলে লাইক এটা